সফলতা কি? সফলতা হৈছে জীৱনত সুখী হোৱাটো হৈছে সফলতা। আপুনি যদি অজস্ৰ সম্পত্তিৰ মালিক কিন্তু সুখী হ'ব পৰা নাই, তেতিয়াহ'লে আপুনি সফল নহয়। সফল হ'বলৈ হ'লে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আমি আমাৰ মুখৰ কথাৰ নিয়ন্ত্ৰণ কৰিব লাগিব। আমি যি নিবিচাৰোঁ সেই কথা আমি কেতিয়াও ক'ব নালাগে। দৈনন্দিন জীৱনত মুখেৰে কেনেধৰণৰ শব্দ উচ্চাৰণ কৰিছোঁ, কেনে মানুহৰ লগত ঘূৰা ফিৰা কৰিছোঁ, তাৰ ওপৰত আমাৰ জীৱনৰ সফলতা নিৰ্ভৰ কৰে। সফলতা হৈছে মানসিক অৱস্থা, শাৰীৰিক সুস্থতা। আমি আমাৰ শৰীৰৰ কাৰণে দৈনিক কমেও আমাৰ স্বাস্থ্যৰ সুৰক্ষাৰ কাৰণে আছুতীয়াকৈ 1 ঘণ্টা সময় দিব লাগিব। স্বাস্থ্যৰ কাৰণে শাৰীৰিক ব্যায়াম কৰিব লাগিব, আৰু শাৰীৰিক ব্যায়ামৰ ক্ষেত্ৰত আটাইতকৈ ভাল ব্যায়াম হৈছে খোজকঢ়া, ৰাতিপুৱা খোজকঢ়া। আৰু আমি খাদ্যৰ প্ৰতি সচেতন হ'ব লাগিব, মুখখনক নিয়ন্ত্ৰণ কৰিব লাগিব, কথাৰেই হওক বা খাদ্যৰেই হওক। সেইটো আমি নিয়ন্ত্ৰণ কৰিব পৰা হ'ব লাগিব। ক্ষমা স্বৰ্গীয় বুলি কিয় কোৱা হয়? ক্ষমাই মানুহক মহৎ কৰে। ক্ষমাৰ জৰিয়তে আচলতে যাক আপুনি ক্ষমা কৰিছে বা মই ক্ষমা কৰিছোঁ, তাক কিমান উপকাৰ কৰিছোঁ নাজানো, কিন্তু মোৰ নিজৰ কাৰণে সাংঘাতিক উপকাৰ হৈ গৈছে। জীৱনত সুখী হ'বলৈ হ'লে আমি ক্ষমা কৰা জানিব লাগিব। আৰু আমি কাৰোবাৰ লগত কথা পাতিলে আমি কি কথা পাতোঁ তাৰ ওপৰত আমাৰ সফলতা নিৰ্ভৰ কৰে। আমি কাৰোবাৰ লগত কথা পাতিলে মানুহৰ বিষয়ে সমালোচনা কৰি সময় বেছি পাৰ কৰোঁ, নে আমি কামৰ পৰিকল্পনা কৰোঁ? আমি ভৱিষ্যত পৰিকল্পনা, আমি কাম কেনেকৈ কৰিম, কেনেদৰে আগবাঢ়ি যাম, সেই কথাবোৰ আলোচনা কৰোঁ নেকি? যদি আমি সেই কথাবোৰ আলোচনা কৰোঁ, আমি ৰাইট ট্ৰেকত আছোঁ। আৰু যদি সেই কথাবোৰ আলোচনা নকৰোঁ, আমি যদি কাৰোবাৰ সমালোচনা কৰোঁ, তেতিয়াহ'লে আমি বিফলতাৰ পিনে আগবাঢ়ি গৈছোঁ। কোনো মানুহে স্থিৰ অৱস্থাত নাথাকে। হয় মানুহজন ভাল হৈ গৈ আছে, নহ'লে মানুহজন বেয়া হৈ গৈ আছে। আমি আমাৰ প্ৰথম কামটো হৈছে আমি ইচ্ছা কৰিব লাগিব, মই ভাল হ'ম, মই সফল হ'ম। যদি মোৰ ইচ্ছাত যদি শক্তি আছে, তেতিয়াহ'লে লাহে লাহে আমি সফল হৈ গৈ থাকিম, আমি সুখী হৈ গৈ থাকিম, আমি এটা নিৰোগী জীৱন লাভ কৰি গৈ থাকিম। সফল ব্যক্তিসকলে সদায় জানিবৰ কাৰণে আগ্ৰহী হয়, আৰু আমি যিমানেই জানিম সিমানেই আমাৰ উপলব্ধি হ'ব যে আমাৰ জনাৰ কাৰণে আৰু বহুত আছে, আমি জানিবলৈ বহুত আছে। আৰু আমি যিমানেই কম জানিম, আমাৰ উপলব্ধি হ'ব যে আমি বেছি জানো।